আজি ৰাতিপুৱাই তামোল খাই ওলাইছোঁ আলহী খাবৰ কাৰণে। আৰু আলহী কেৱল এঘৰত নাযাওঁ, আজি 2-3 ঘৰত একেলগে যাম। কাৰণ সদায় এনেদৰে এঘৰকৈ যাই থকাটোও দিগদাৰ হয়। সেইকাৰণে ভাবিছোঁ আজিয়ে গোটেইখিনি তাত এদিনতে যাম। আৰু ককা আইতাহঁতৰো অলপ বেমাৰ হৈছে, বেমাৰৰ খবৰ ল'বৰ কাৰণে যাম। আৰু যাবৰ কাৰণে অকল আমি দুইটাই নহয়, মা দেউতা গোটেইকেইটাই ওলাইছোঁ। আৰু ৰাস্তাটো চাওকচোন কিমান বাঁহ, গোটেইবোৰ বাঁহেই। এইটো মানে নদীৰ কাষৰ ৰাস্তা, সেইকাৰণে মানুহ বেছি নাই, বিৰাট ঠাণ্ডা ৰাস্তাটো। গৰম দিনত এইটো ৰাস্তাৰে আহি বৰ ভাল লাগে। আৰু এতিয়া আমি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ লৈ যাই আছোঁ। আইতাহঁতৰ ঘৰত গৈ পাই মই প্ৰথমতে পাৰ, মুৰ্গী এইবোৰ চাওঁ। এইবোৰ চাই বৰ ভাল লাগে। আমাকো লৈ আহিবলৈ কয়, কিন্তু আমাৰ ঘৰত ৰখা সুবিধা নাই কাৰণে আমি নানো। আইতাৰ প্ৰায় মুৰ্গী 40-50টা মান আছে, হাঁহ, কুকুৰা, পাৰ, গৰু, ছাগলী চব আছে। আইতাই এইবোৰ কৰি বৰ ভাল পায়। আৰু পিছফালে চাওকচোন কিমানবোৰ তামোল গছ আছে। ইয়াতে মানে কলৰ পৰা তামোল, কঁঠাল, আম চব পাব। আৰু এইটো হৈছে আইতাহঁতৰ পুখুৰী, ইয়াৰ পৰা মাছ মাৰি আমাক খুৱায়। এইটো চাগে কুকুৰা ৰখাই ঘৰ। আৰু ককাই এইফালে চালনী বনাবৰ কাৰণে বাঁহ এনেদৰে কাটি ৰাখিছে। গাঁৱৰ পৰিৱেশবোৰ সঁচাকৈ বৰ ধুনীয়া। আৰু এতিয়া আপোনালোকক মই দেখাম সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো, সেইটো হৈছে ভঁৰাল ঘৰ। আজিকালি যিহেতু ভঁৰাল ঘৰ দেখিবলৈ নাই, ময়ো ইয়াতে আহিলেই দেখোঁ। বহুতেতো ভঁৰাল ঘৰ কি আজিকালি চিনিয়ে নাপায়, যিহেতু দেখিবলৈও নাই। সেইকাৰণেও ভিতৰটোনো কেনেকুৱা চাম বুলি ময়ো উঠিলোঁ, কিন্তু নাই, ইয়াৰ পৰা মই দেখা নাপাম। সেইকাৰণে হাতখনো সোমাই ময়ো মানে ভিডিঅ'হে কৰি আনিলোঁ আৰু ভিডিঅ'তে চালোঁ। এতিয়া ভঁৰাল ঘৰটো খালী আছে, কাৰণ এতিয়া ধান কটা নাইতো, ধান কাটি থ'ব, সেইকাৰণে খালী কৰি ৰাখিছে। আৰু এইফালে আমাৰ মামাহঁতে কৰে খেতি কিবাকিবি। আৰু ইয়াতে বেছি দেৰি নকৰি আমি ওলালোঁ আমাৰ নেক্সট প্ৰগ্ৰামত। আৰু ইয়াৰে পথাৰকেইখন চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ, সোণালী কালাৰ হৈ গৈছে একদম গোটেইবোৰ। এইবোৰৰ মাজেৰে আমি আহি পালোঁ আমাৰ নেক্সট আলহীৰ ঘৰ। আৰু ইয়াতেও আপোনালোকে দেখা পাব মুৰ্গীৰ পোৱালি। ইয়াতে কিন্তু এটা দুটা নহয়, বাপৰে বহুত মুৰ্গী আছে, কাৰণ ইহঁতৰ এইখন মুৰ্গীৰ ফাৰ্ম হয়, তেওঁলোকে মুৰ্গী ব্যৱসায় কৰে। আৰু ইয়াতে ৰঙা কেইটা যি দেখিছে, সেইকেইটাত দিয়া আছে খাদ্য। মুৰ্গীবোৰে ইয়াৰ পৰাই খাদ্য উলিয়াই খাই থাকে। মুৰ্গীৰ ফাৰ্ম চাই আমি আহিলোঁ এতিয়া ভিতৰৰ পিনে। আৰু ভিতৰত আহি দেখিলোঁ আজি বহুত দিনৰ মূৰত পুৰণা অসমীয়া চিনেমা। এইবোৰ আজিকালি সঁচাকৈ চাবলৈ মানে পাহৰি যোৱা হেনেই হৈছে। বাবু মাইনাকেইটাৰ লগত ময়ো অসমীয়া চিনেমা অলপ চালোঁ। আগৰ পুৰণা চিনেমাবিলাকত কিবা এটা ভাল লগা বস্তু আছিল, যিটো মানে বাৰ চিনেমাখন চাই থাকিলে বৰ নালাগে। কিন্তু আজিকালি চিনেমাবোৰত মানে সেইটো বস্তু নোহোৱা হৈছে। এবাৰ চালে এইখন চিনেমা আৰু নেক্সট টাইম চাবৰ মন নাযায়। কিন্তু পুৰণি চিনেমা যিমান চাওঁ সিমানে চাবলৈ ইচ্ছা যাই থাকে। ইয়াতে আজি আমি খানা পিনা কৰি এতিয়া যাম ককাৰ বেমাৰৰ খবৰ ল'বৰ কাৰণে। কিন্তু মই ককাক দেখাই থকা নাই, কাৰণ বেমাৰ হোৱা মানুহতো এনেদৰে ভিডিঅ' উঠিব বেয়াও পাব পাৰে, সেইকাৰণে মই দেখাই থকা নাই। আৰু এইফালে চাওক আমাৰ টিকলা মিনি প্ৰিন্সেছটো, তাৰ কাৰণে আমাৰ মাজত কাজিয়া, কোনে ল'ব তাইক। আৰু এইফালে আমাৰ যাওঁতে গধূলিয়ে হ'ল। বাইকত আহোঁতে ইমান ঠাণ্ডা লাগিলে, সেইকাৰণে ভাবিলোঁ ৰিজৰ্টত সোমাই একাপ কফিয়ে খাই যাওঁ। কিন্তু কফি দিওঁতে ইমান টাইম লগালে, এইফালে পাপা ৰখোতে টোপনিয়ে লাগি গ'ল। বহি টোপনি মাৰি আছে চাওকচোন। ইয়াতে অলপ কফি আৰু পকৰা খাই বহি মেলি আমি ঘৰলৈ গ'লোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।